हेलो एवरीवन वेलकम टू ए मिनी ब्लॉग। आज सानडे जेहेतु সেইকাৰণে ভাবিলোঁ এপল' ক্লিনিকে যাওঁ। ইমান মনত পৰি আছিলে। তাৰপিছত আমি কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টটো চাওকচোন বাৰু, ইমান ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখিছে। ইণ্ডিপেণ্ডেন্স ডে আছিলে যে সেইকাৰণে এনেকৈ ৰাখি দিলে। আৰু তাৰপিছত যিহেতু আমাৰ বাহিৰৰ ডক্টৰ আছিলে সেইকাৰণে পেচেণ্ট বহুত আছিলে আৰু দাদাকেইজনে কাম কৰি আছে। তাৰপিছত যিহেতু আলহী আহিছোঁ চাহৰ লগত খাওঁ আৰু কিবা কিবি, সেইকাৰণে নিজে আহি পিনে চাৰ্চ কৰি লৈ গৈছোঁ আৰু কি খাম। যিহেতু আমাৰ সৰু সুৰা পাৰ্টি হৈ থাকে। এয়া হৈছে আমাৰ ভাস্কৰ দা। আৰু মানে আমি একচুৱেলি কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টটো বৰ ধুনীয়াকৈ আছিলোঁ, এটা মানে সৰু ফেমিলি টাইপ আছিলোঁ। আৰু এয়া হৈছে আমাৰ বিক্ৰম দা, চবেই কামত বিজি। আৰু এয়া আমি চাহ খাই ল'লোঁ। আৰু এয়া হৈছে ডক্টৰ NKD ছাৰ। ইয়াৰ মাজতে কওঁ মেম আপোনাক বহুত মিছ কৰিলোঁ। তাৰপিছত এয়া আমি আহিলোঁ লাঞ্চৰ কাৰণে। ইয়াতে লাঞ্চত আছিলে আজি পৰ্ক থালি। তাৰপিছত ধুনীয়াকৈ খাই বৈ এয়া হৈছে এপল' ক্লিনিকৰ ইণ্টেৰিয়ৰ। তাৰপিছত আজি চানডে দিনটো তেনেকৈ গ'ল আৰু ৰুম আহি আছোঁ এতিয়া মই। হেপী চানডে।